আজি আমি ডাঙৰ আৰু সৰু পকা পকা বিলাহীখিনিক লৈ কিবা এটা কৰিম দেই। এয়া দেখিছে মই ডাঙৰ বিলাহী লৈ লৈছোঁ আৰু এতিয়া যিহেতু মই যি সময়ত এই ভিডিঅ'টো শ্বুট কৰিছিলোঁ সেই সময়ত বিলাহীৰ দাম অলপ কম আছিলে, সেইকাৰণে আৰু এয়া মই বিলাহীখিনি ধুই লৈ পিনে ধুনীয়াকৈ কাঁহী এখনত লৈ মই কাটিম। ইয়াৰ মাজৰ বীজখিনি মই উলিয়াই দিম আৰু তাৰ পিছত মই এইখিনিক সৰু সৰু টুকুৰালৈ ট্ৰান্সফাৰ কৰিম আৰু ইয়াৰ ভিতৰৰ গুটিখিনি উলিয়াই দিলে এইখিনি সোনকালে শুকুৱাত সুবিধা হ'ব। ইয়াৰ ওপৰতে আজিৰ মোৰ এই ভিডিঅ'টো আৰু সকলোকে নমস্কাৰ জনাই আজিৰ ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আৰু যদিহে আপোনালোকক মোৰ ভিডিঅ'টো চাই ভাল লাগে তেন্তে পেজটো ফ'ল' কৰিবলৈ নাপাহৰিব আৰু যদি ভিডিঅ'টো ভাল পায় তেন্তে আপুনি ভিডিঅ'টো লাইক কৰি যাব দেই। আৰু এতিয়া আহকচোন আৰম্ভ কৰোঁ। এই গুটিখিনি মই ধুনীয়াকৈ ছাইড কৰি লৈছোঁ আৰু মই এনেদৰে এটা এটাকৈ গোটেইখিনি বিলাহী এনেদৰে কাটিম আৰু গুটিখিনি এনেদৰে উলিয়াই দিম মাজৰ বীজখিনি, যাতে এইখিনি শুকাবলৈ ইজি হয়, কিয়নো বিলাহীৰ ভিতৰত বহুতখিনি পানী জমা হৈ থাকে আমি জানো। আৰু এয়া দেখিছে মই গোটেইখিনি বিলাহী ৰেডি কৰি ল'লোঁ আৰু চাকু এখনেৰে এনেদৰে কাঁহীত মই বহি পিনে সৰু সৰু পিছলৈ কাটিবলৈ আৰম্ভ কৰিলোঁ। তাৰপিছতে কি দেখিছোঁ, মই মানে চাকু ইমান ধুনীয়াকৈ ব্যৱহাৰ কৰিব নাজানো আৰু সেইকাৰণে মই কি কৰিলোঁ, এই চাকুটো ব্যৱহাৰ কৰাৰ পৰা মানে কি কৰি পিনে কাটিম এতিয়া মই ভাবি আছিলোঁ আৰু তেতিয়াই মোৰ মনলৈ এটা বুদ্ধি আহিলে। এয়া দেখিলেনে, এয়ানো কি বুলি কয় অসমীয়াত মই নিজেই নাজানো, আমাৰ নেপালীত তুলসী বুলি কয়, মই নেপালী যিহেতু। আৰু এয়া দেখিছে মই এই তুলসীৰ দ্বাৰা গোটেইখিনি কাটি শেষ কৰি ল'লোঁ আৰু সৰু সৰু পিছলৈ ট্ৰান্সফাৰ কৰি ল'লোঁ। আৰু এনেদৰে আপোনালোকে যদি সৰু সৰু কৰি লয় তেতিয়া শুকাবলৈ ইজি হয়। আৰু এইখিনি দেখিলে মোৰ লগত ডাঙৰ বস্তু শুকুৱাবলৈ তেনেকুৱা একো নাছিলে, সেয়েহে মই সৰু সৰু বস্তুতে পাতলকৈ এনেদৰে মেলি দিছোঁ। আৰু টিঙত আজি ৰ'দটো বহুত ধুনীয়া আছিলে, সেইকাৰণে কি হ'ল মই গোটেইখিনি মছলাৰ পৰা আদি কৰি গোটেইখিনি বস্তু শুকুৱাই দিছোঁ। আৰু এতিয়া আহিছোঁ সৰু বিলাহীলৈ, যিহেতু বাৰীত এতিয়া সৰু বিলাহী বহুত কণ আছে। আৰু এই কণ বিলাহীকণ এতিয়া কি হ'ল, ঠাৰিকেইটা বা আগডোখৰ যে সেই আগডোখৰ এতিয়া মই ধুনীয়াকৈ এৰাই আৰু পানী লগাই ধুনীয়াকৈ চাফা কৰি ধুই ল'ম। আৰু ইয়াৰ পিছত ভিতৰৰ গুটিখিনি ইয়াৰো মই এনেদৰে পানীৰ ভিতৰতে এনেকৈ পিটিকি পেলাই দিম, কিয়নো সেইখিনিৰ দ্বাৰা নহ'লে এয়া শুকাবলৈ টাইম লাগিব আৰু সেইখিনি সময়লৈকে এই বিলাহীকণ বেয়া হ'বলৈ আৰম্ভ কৰিব। সেয়েহে মই গোটেইখিনি বিলাহী এনেদৰে ফুটাই পিনি গোটেইখিনি গুটি পেলাই দিলোঁ। আৰু তাৰপিছত মই কি কৰিলোঁ চাওচোন, এই এনেদৰে এটা এটাকৈ বিলাহী ধৰি গোটেইখিনি ফালি দিলোঁ, সৰু সৰু টুকুৰা কৰি দিলোঁ ইয়াৰো দেই। এতিয়া গোটা আছিলে নহয়, মাত্ৰ ফুটাইছিলোঁ, এতিয়া মই গোটেইখিনি ফালি দুই টুকুৰা কৰি দিলোঁ। আৰু এনেদৰে গোটেইখিনি মই ফালি টুকুৰা টুকুৰা কৰি লওঁ। তাৰপিছতে কি হয়, মই মানে আজি ৰাতিপুৱা গা পা ধুই চিধাই এই কাম ধৰিছিলোঁ, সেইকাৰণে মই মানে একো কৰাও নাই, চুলি তুলিও ভালকৈ ফণিওৱাও নাই, একো কৰা নাই। সেয়েহে আৰু এইটো চালনীত দেখিছে ডলা গোটেইখিনিত মই এনেদৰে পাতল পাতলকৈ যিবিলাক থাকি গৈছিলে আৰু সেইবিলাকত মই এইবিলাক মেলি দিলোঁ। আৰু মেলি দি পিনে কি কৰিলোঁ, মই যিমান পাৰোঁ পাতল কৰিবলৈ চেষ্টা কৰি আছিলোঁ, সেয়েহে ডলাখনতো অকণমানহে আপোনালোকে দেখিবলৈ পাইছে হয়তো। আৰু এনেদৰে মই লৈ গৈ ৰ'দত মেলি দিলোঁ। আৰু এইবিলাক শুকাই যোৱাৰ পিছত ঠিক এনেদৰে দেখিবলৈ পাব আপোনালোকে। যেতিয়া এইবিলাক ধুনীয়াকৈ শুকাই যাব, একেবাৰে ড্ৰাই হৈ যাব, তেতিয়া একদম ফ্ৰাই কৰা নিচিনা এটা কালাৰ আহি যায়। আৰু ইয়াক এটা ট্ৰান্সপাৰেণ্ট কণ্টেইনাৰ এটাত ভৰাই পিনে আপোনালোকে ৰাখিব পাৰে, এয়াৰটাইট কণ্টেইনাৰ, তেতিয়া বেয়া নহয়। আৰু এয়া লং লাষ্টিং ৰাখিবৰ কাৰণে মাজে সময়ে আপোনালোকে ৰ'দত এয়া উলিয়াব লাগিব। বহুত দিনৰ মূৰত বা বহুত মাহৰ মূৰত উলিয়ালেও একো কথা নাই। যদিহে আপোনালোকক মোৰ ভিডিঅ'টো চাই ভাল লাগিল তেন্তে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব, ফ'ল' কৰিবলৈ নাপাহৰিব। ভিডিঅ'টো চাই দিয়াৰ বাবে বহুত বহুত ধন্যবাদ। লগ পাম অন্য এটা ভিডিঅ'ত। বাই।